নমস্কাৰ, জয় হিন্দ। আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল মেৰাজুল ফিটনেছ। আজি মই আপোনালোকক দেখাম লং জাম্পত কৰা আপোনালোকে কেইটামান ভুলৰ বিষয়ে, যিকেইটা ভুলৰ কাৰণে আপোনালোকে লং জাম্প এতিয়ালৈকে এক্সিলেণ্ট মাৰিব পৰা নাই। চ' আপোনালোকে এইকেইটা ভুল কৰি আছে নেকি? যদি কৰি আছে তো তেন্তে ব'লক এইকেইটা ভুলকেইটা মই দেখুৱাম আৰু আপোনালোকেও চাই ল'ব। তেন্তে ব'লক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আপোনালোকে কৰা প্ৰথম ভুলটো হৈছে লং জাম্প মাৰোঁতে আপোনালোকে কি কৰে, প্ৰথম আহি পেলাই আপোনালোকে যেতিয়া ৰানিং কৰি আহে, যেতিয়া ৰানিং টেকআপটো কৰে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে বহুত ক্ষেত্ৰত খেলি মেলি হয়। এনেকুৱা ধৰণে চিনৰ পৰা পাৰ হৈ যায় আপোনালোকে কি কৰে, দৌৰি গুচি যায়। আপোনালোকে এইটো ভুল কেতিয়াও নকৰিব। যদি এইটো ভুল কৰি আছে তেন্তে পৰাপক্ষত নকৰিব, কিয়নো আপোনালোকে যদি প্ৰতিবাৰ দৌৰি গুচি যায় তেন্তে আপোনালোকে এইটোৱে আহি যাব। নৰ্মেলি আপোনাৰ অলপ কিবা খেলি মেলি হোৱাৰ লগে লগে আপুনি দৌৰি গুচিয়ে যাব। তেন্তে আপোনালোকে দৌৰি যোৱাৰ লগে লগে আপোনাৰ মাৰটোৱে ফাউল হৈ যাব। ফাউল হৈ গ'লে আপোনালোকৰ এটা মাৰ এনেই গুচি যাব। সেইকাৰণে আপোনালোকে এইটো ভুল নকৰিব। নেক্সট হৈছে আপোনালোকে কেনেকুৱা, আপোনালোকে যেতিয়া লং জাম্প মাৰিব হয় আপোনালোকে বহুতে কি কৰে, ৰানিং টেকআপটো আপোনালোকে বেকা কৰি লয়। আপোনালোকে যিটো ৰানিং টেকআপটো চিধাকৈ ল'ব লাগে, চিধাকৈ ল'লে আপোনালোকৰ কি হয়, এফালে আপোনালোকৰ 2 মিটাৰ হওক 5 মিটাৰ হওক এফালে যেতিয়া বেকাকৈ পৰিব আপোনাৰ বহুত কমি যাব। কমি যোৱাৰ লগে লগে আপোনাৰ লং জাম্প কমি যাব। লং জাম্প কমি যোৱাৰ লগে লগে আপোনাৰ মাৰ্কটো কমি যাব। সেইকাৰণে আপোনালোকে যিমান পাৰে ৰানিং টেকআপটো চিধাকৈ ল'ব। চিধাকৈ লোৱাৰ লগে লগে আপোনাৰ লং জাম্পটো বাঢ়ি যাব। আপোনালোকে সেইটো ভুল কৰে। নেক্সট ভুলটো হৈছে আপোনালোকে লং জাম্প মাৰি আহোঁতে আপোনালোকে এনেকুৱা ধৰণে যেতিয়া লং জাম্প মাৰিব আহে তেতিয়া আপোনাৰ তলৰ ফালে চাই দিয়ে, চিন্তাৰ তলৰ ফালে চাই দিয়াৰ লগে লগে আপোনালোকৰ কনচেনট্ৰেশ্যনটো তলৰ ফালে হৈ যায়। চকুকেইটা তলৰ ফালে যোৱাৰ লগে লগে আপোনালোকৰ লং জাম্প কমি যায়। সেইকাৰণে আপোনালোকে যিমান পাৰে ওপৰৰ ফালে চাব আৰু ওপৰৰ ফালে চাই এনেকৈ মাৰিবলৈ চেষ্টা কৰিব। তো ওপৰৰ ফালে মাৰিবলৈ চেষ্টা কৰিব, তেন্তে আপোনালোকৰ লং জাম্প লগে লগে বাঢ়ি যাব। আপোনালোকে লং জাম্প মাৰোঁতে সেইকাৰণে প্ৰতিটো লং জাম্পতে আপোনালোকে এইটো মনত ৰাখিব, আপোনালোকে মূৰটো ওপৰৰ ফালে উঠাব আৰু ৰানিং কৰি পেলাই এনেকৈ মাৰিবলৈ চেষ্টা কৰিব। তেতিয়াহ'লে আপোনালোকৰ লং জাম্প লগে লগে বাঢ়ি যাব। বাঢ়ি যোৱাৰ লগে লগে আপোনাৰ মাৰ্কো বাঢ়ি যাব। এইটো ভুল নকৰিব। নেক্সট ভুলটো হৈছে আপোনালোকে এইটো ৰানিং টেকআপ বৰ্ডটোৰ পৰা আপোনালোকে কি কৰে, এনেকৈ জুখি লয়। এনেকৈ কেতিয়াও জুখি নল'ব। যিহেতু আপোনালোকৰ লং জাম্প নাহাৰ একমাত্ৰ কাৰণটো হৈছে আপোনালোকৰ ৰানিংটো আপোনালোকৰ ষ্টেপটো একেই নহয়। সেইকাৰণে আপোনালোকৰ ৰানিং ষ্টেপটো একেই নোহোৱাৰ লগে লগে আপোনালোকৰ লং জাম্প মাৰিব নোৱাৰে। লং জাম্প বাৰে ফাউল হয়। লং জাম্প ফাউল হোৱাৰ কাৰণটোৱে সেইটো, আপোনালোকৰ স্পীডটো একেই নহয়। আপোনালোকৰ কেতিয়াবা লেংথটো চুটি হয়, কেতিয়াবা ডাঙৰ হয়, এনেকুৱা ধৰণে হয়। লেংথটো একেই নোহোৱাৰ কাৰণে আপোনালোকৰ লং জাম্পটো এক্সিলেণ্ট মাৰিব নোৱাৰে। সেইকাৰণে আপোনালোকে 100 মিটাৰ ট্ৰাই কৰিব। 100 মিটাৰ প্ৰেক্টিছ কৰিব। 100 মিটাৰ প্ৰেক্টিছ কৰাৰ লগে লগে আপোনালোকে এক্সাৰচাইজখিনি কৰি পেলাই আপোনালোকৰ লং জাম্প মাৰিবলৈ যাব। তেন্তে আপোনালোকৰ লং জাম্প লগে লগে বাঢ়ি যাব। আপোনাৰো যদি লং জাম্প মাৰোঁতে ষ্টেপটো সৰু ডাঙৰ হয়, ষ্টেপটোৰ কাৰণে আপোনাৰ লং জাম্প প্ৰব্লেম হৈ আছে, তেন্তে আপোনালোকে এনেকুৱা ধৰণে 100 মিটাৰ মাৰোঁতে স্প্ৰিং লৈ ৰছী লৈ আপোনালোকে প্ৰেক্টিছ কৰিব পাৰে। তেন্তে এনেকুৱা ধৰণে প্ৰেক্টিছ কৰিলে আপোনাৰ 100 মিটাৰৰ লগতে আপোনাৰ ষ্টেপটোও সমান হ'ব। আপোনাৰ লং জাম্প মাৰোঁতে এই খেলি মেলিটো নহয়। তেন্তে আপুনি এনেকুৱা ধৰণে প্ৰেক্টিছ কৰি চাব পাৰে। চ' এইকেইটা ভুলৰ কাৰণে আপোনালোকে লং জাম্প মাৰিব পৰা নাই। চ' আপোনালোকে এইকেইটা ভুল নকৰিব। যদি এইকেইটা ভুল কৰি আছে এতিয়ালৈকে, শুধৰাবলৈ চেষ্টা কৰিব। চ' ভালে থাকিব, কুশলে থাকিব, মোৰ চেনেলটো চাই থাকিব। যদিহে মোৰ ভিডিঅ'বোৰ ভাল পায়, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। জয় হিন্দ।